আমি তেনেস্থলত বহুত কষ্ট কৰি এটা বিজেপি পাৰ্টি উত্তীৰ্ণ কৰি আজি সেই পৰ্যায়ত আজি এইখিনি পৰ্যায়ত আমি বহুত প্ৰগ্ৰেছ সেই কথাটোলৈ মই কৈছোঁ যে আমি জোনাই সমষ্টি কোনো পৰ্যায়ত এলায়েন্স নকৰোঁ আৰু এলায়েন্স কৰাৰ শব্দটো আমাৰ ওচৰত এতিয়ালৈকে অহা নাই সদৰ সেয়া 3 দিনৰ আগত আজি ৰাজ্যিক সভাপতি সাংগঠনিক দিশত আমাৰ ফণী শৰ্মাদেৱ আহিছিলে তেওঁলোকৰ ওচৰত মই অৱগত কৰিছোঁ যে স্পেচিয়েলি জোনাই সমষ্টি আমাৰ বিজেপি কৰ্মীসকলে আৰু বিজেপিৰ যিবিলাক কাম দেখি সকলো সমাজৰ ৰাইজৰ সকলো আমাৰ জাতি ধৰ্ম কোনো ভেদ নোহোৱাকৈ যে আমাৰ বিজেপিৰ ক্ষেত্ৰত বিজেপি কাম কৰাৰ ক্ষেত্ৰত সকলো সমাজে সজাগ তাৰে মাজত আমাৰ বড়ো জনজাতি ভাইসকলেও যিটো বড়ো গণমঞ্চ আছিলে তেওঁলোকে অলৰেডি বিজেপিত জইন কৰা হ'ল তেনেস্থলত আজিও যিটো আমাৰ যে চিমেণ্ট চাপৰিত ধেমাজি জিলাৰ যে ৰাজ্যিক মানে ST মৰ্চা যেটো মানে যে জিলা এক্সিকিউটিভ মিটিঙত মই সেইটো সভাপতি জিলা সভাপতিৰ ওচৰত সদৰি কৈছোঁ যে আমি কোনো পৰ্যায়ত জোনাই সমষ্টি এলায়েন্সত নাহোঁ যে আমাৰ জোনাই সমষ্টিত প্ৰতিটো কৰ্মীয়ে কাম কৰি ভাল কাম কৰি আমি প্ৰতিটো ভোট কেন্দ্ৰত 100% ভোট পাম 100% আমি ভোট পাম সেয়ে মই তেওঁক বাৰে বাৰে অনুৰোধ কৰিছোঁ আজি যিটো জনজাতি মৰ্চাৰ যেটো এক্সিকিউটিভ মিটিঙত তেওঁ বাৰে বাৰে কৈছোঁ যে আপোনাক আজি সদৰি কৈছোঁ বোলে মই বাৰে বাৰে কৈছোঁ যে আমি কোনো পৰ্যায়ত এলায়েন্সৰ শব্দ নাহে হয়তো বিধায়ক আমাৰ বৰ্তমানৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া তেওঁ হয়তো দিনত 6টা ইনগ্ৰেশ্যন কৰিব পাৰে কোনোবা এটা কামৰ হয়তো দিনটোত 10টা কৰিব পাৰে তাত আমি বেয়া পোৱা নাই সেইখিনি পইচাও বিজেপিৰ পইচা তেওঁ আমাৰ লগত মৃত্যু য'ততে আছে যে সেই পইচাও কিনে আমাৰ গতিকে তেওঁ কি ভাবিছে তো তেওঁৰ কথা কিন্তু আমি নিজাববীয়াকৈ আমাৰ বিজেপি কেণ্ডিডেট হ'ব আৰু সেই দাবীদাৰ মই ফৰ্মেলিটিত আছোঁ ছিংগল হিচাপত আছোঁ আৰু কোনো পৰ্যায়ত মই তেনেকৈ টিকেট দাবীদাৰ কৰি আহিছোঁ যদি 30 বছৰলৈকে আজি এই সীমাত গতিকে মই মোতকৈ আগত যিবিলাক টিকেট দাবীদাৰ কৰি আহিছিলে মাখন কুলি ডাঙৰীয়াৰ লগত প্ৰথম ছেকেণ্ড বাৰো মাখন কুলি ডাঙৰীয়াৰ লগত তেওঁ খুব সামান্য ভোটত 4-5 হাজাৰহে পাবলৈ সক্ষম হয় 3 নম্বৰ যেতিয়া নেকি আমাৰ ইন্দ্ৰমণি বৰা দেৱ আছিলে ষ্টেট প্ৰেছিডেণ্ট ভি সতীশে আছিলে নৰ্থ ইষ্টৰ ইনচাৰ্জ তেতিয়াও মোক নিদিয়াকৈ আমাৰ ৰূপা কামন বাইদেউক দিয়া হ'ল তেখেতো সামান্য ভোটত 3-4 হাজাৰে পালে আৰু তাৰে পিছত ৭৪ বাৰত বৃহত্তৰ ভাৰতবৰ্ষৰ বিজেপি এটা ঢৌ আহিছিলে তেতিয়া কি হ'ল আমাৰ ভাৰতবৰ্ষৰ কোনোবা এটা লাঠি লোৱাটো বিজেপিত ভাল কাম কৰাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তেনেস্থলত আমাৰ জোনাই সমষ্টিত পুনৰে আকৌ অশ্বিনী পাইট ডাঙৰীয়াৰ টিকেট দিয়া হৈছিলে তেতিয়া তেওঁ 30 হাজাৰকৈ পাৰ হ'বলৈ সক্ষম নহ'ল লগতে ব্যৱসায়ী এজন আমাৰ সত্য বসুমতাৰী তেওঁ বিজেপিৰ টিকেট নাপায় তেওঁ কি কৰিলে ইণ্ডিপেণ্ডেণ্ট উঠি তেওঁ 30 হাজাৰ পাবলৈ সক্ষম নহ'ল দুইটা মিলালেও তেওঁলোকে 60 হাজাৰে নহ'ল তেনেস্থলত মোৰ গৈ আজি 30 বছৰ টিকেট বিচৰা মই কোনো দল বাগৰি যোৱা নাই আৰু চকু মুদালৈকে মই আজিলৈকে সেই বিজেপিত থাকিম আজীৱন থাকিম গতিকে এইবাৰ টিকেট দাবীদাৰৰ ক্ষেত্ৰত মই জিলা সভাপতিৰ পৰা লৈ সকলো মণ্ডল সভাপতি আৰু মণ্ডল সম্পাদকসকলক সকলো কাগজ পত্ৰ দিয়া হ'ল আৰু ৰিচেণ্টলি এই যেতিয়া চিলাপথাৰ জিলা ষ্টেট ৰাজ্যিক সভাপতি আহিছিলে তেতিয়াও তেওঁলোকক মই মেমৰিয়াম দিয়া হ'ল যে মোক এইবাৰ টিকেট দিব লাগিব এই ৰাইজৰ ৰাস্তাত ৰাইজৰ মানে মৰমত ৰাইজৰ মোৰ ওপৰত বিশ্বাস কৰাত 100% মই জিকি যাম আৰু সেইদিনা তেনেকৈ ধৰি মই তেওঁলোকৰ মেমৰিয়ামতো লিখিছোঁ যে এবছৰ 6 মাহ মই সমষ্টিৰ পৰা লৰচৰ হোৱা নাই আজিলৈকে নিজা সৰু এটা বাবুকমন আছে মোৰ গুৱাহাটীত মই তালৈকেও যোৱা নাই আজিলৈকে মই এবছৰ 6 মাহ হ'ল গুৱাহাটী নিজৰ সৰু মোৰ এটা ঘৰ আছে সেইখিনি ঘৰলৈকে মই দেখা দিয়া নাই গতিকে এইবাৰ টিকেট দাবীদাৰ প্ৰথমত মই ফ্ৰেছ কেণ্ডিডেট হিচাপত আহি আছোঁ আৰু মই সেইখিনি বিচাৰিছোঁ যে এইবাৰ টিকেট মই পাব লাগিব আৰু মই 100% মই জিকি যাম ৰাইজৰ সকলো মোৰ ওপৰত বিশ্বাস আছে তেনেস্থলত আৰু এটা ভাষা মই ৰিকুৱেষ্ট কৰিছোঁ যে ৰাইজলৈ যিটো আমাৰ সাংসদ মহোদয়ক যিটো মানুহে যিটো প্ৰভাকাণ্ডা কৰিছে কোনোবা এখন 12খন ট্ৰেইন 10খন ট্ৰেইনৰ বিষয় লৈ কিন্তু এজন সাংসদক কিয় দুখ দিছে যে এইজন সাংসদক তেতিয়াহ'লে ট্ৰেইনৰ কৰ্তৃপক্ষই কিয় লিষ্ট দিয়া নাই যে মহোদয় আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্ট হয় লখিমপুৰ ডিষ্ট্ৰিক্ট হয় আমি ইমানখন ট্ৰেইন দিয়া হৈছে বুলি তেওঁলোকে কিয় দিয়া নাই আজি সাংসদক কিয় অপদস্থ কৰি আছে এজন সাংসদ হয় তেওঁ যদি কালৈ যদি তেওঁ ৰেল মন্ত্ৰী হয় তে তেওঁলোকে প্ৰথমতে কৰ্তব্য আছিলে তেওঁলোকে তেওঁ জনাব লাগিছিল এজন এমপিক যে আপোনাৰ ডিষ্ট্ৰিক্ট হৈ আমাৰ ইমানখন ট্ৰেইন গৈছে ইমানখন ট্ৰেইন দিয়া হৈছে তেওঁলোকে সেইখিনি কিয় নকৰিলে
আজি সেইখিনি নকৰাৰ বাবদ যদি মোৰ গাঁওখনত যদি কোনোবা ল'ৰা ছোৱালী সোধে মোৰ গাঁওখনত যদি কোনে কালভাৰ বনাইছে মইতো সিমানখিনি নাজানো মই ৰাইজৰ সৈতে কাম কৰি আছোঁ তেনেস্থলত মই সেইটো ৰাইজক প্ৰপাগাণ্ডা কৰিবলৈ যাতে নকৰক বুলি মই ৰাইজক হাত জোৰি কৈছোঁ যাতে সেইখিনি প্ৰপাগাণ্ডা নকৰক মই পুনৰাই বাৰে বাৰে কৈছোঁ যে এইবাৰ আমি জোনাই সমষ্টি বিজেপি যথেষ্টখিনি বিপুল ভোটত জিকি যাম আৰু ধেমাজি সমষ্টিও আমি বিপুল ভোটত আমি বিজেপিৰ উইনাৰ হ'ম লগতে মই সকলো সম্প্ৰদায়ৰ ৰাইজৰ ওচৰত আমাক বাৰে বাৰে কৈছোঁ আমাৰ কোনো জাতি ভেদ নাই অন্যান্য কোনোবা এটা মুখস্থ কৰি এটা বেলেগ এটা ৰাজনীতি কোৱা কথাহে আমাৰ ওচৰত মুছলিম হিন্দু বুলি ভাষাই নাই আজি মুছলিম চিলাপতৰ মোৰ সমষ্টিত মুছলিম সংগঠন তেওঁলোকক আমি নিজৰ পৰ্টফলিঅ'ত আমি দিয়া আছে গতিকে তেনেস্থলত যে আমি কৈছোঁ যে জোনাই সমষ্টি আৰু ধেমাজি সমষ্টি কোনো পৰ্যায়ত আমি কাকবা এৰি নিদিওঁ আৰু ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই বিপুল ভোটত জিকি যাব বুলি মই সেইখিনিও ক'ব পাৰোঁ তেওঁকো কোনো পৰ্যায়ত ৰখাব নোৱাৰে আৰু যথেষ্টখিনি মোৰ বিজেপি কৰ্মীয়ে ভাল কাম কৰিছে আগন্তুক 2021 পুনৰাই বিজেপি চৰকাৰ হ'ব আৰু 100 বাৰ কৈছোঁ আৰু প্ৰথম 100টা গ'লত আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ভাষা কৈছে এই প্ৰথম গ'ল ময়ে দিম জোনাই সমষ্টিৰ টিকেট লয় ময়ে বিজেপি টিকেট লৈ মই প্ৰথম গ'ল আৰু আটাইতকৈ হাইষ্ট ভোটত মই জিকি যাম বুলি মই দাবীদাৰ কৰিছোঁ আৰু এইটো সত্য কথা আৰু জিকি যাম আৰু পুনৰাই আমি চৰকাৰ বনাম 2021 এতিয়া লগতে আমাৰ কোনো হিচাপত অংকত নিমিলা নহয় আমাৰ অংক যথেষ্টখিনি মিলি আছে কিয় মানে আমাৰ ওচৰত যিবিলাক সম্প্ৰদায় যিটো মই বাৰে বাৰে কৈ গৈছোঁ যিটো আমাৰ বড়ো সম্প্ৰদায় যিটো বড়ো গণমঞ্চ আছিলে তেওঁলোকে অলৰেডি বিজেপিত জইন হ'ল গতিকেলৈ আমি বিপুল ভোটত জিকি যাম আমাৰ মিচিং সম্প্ৰদায় 170% মিচিং সম্প্ৰদায় বিজেপিত আছে গতিকে আমি ভাল কাম কৰিছোঁ ভাল কাম কৰাৰ কাৰণে আমাৰ যিকোনো জাতিভেদ ধৰ্মভেদ নহয় তেওঁলোকে সকলোৱে আমাক বিজেপিত ছাপোৰ্ট কৰি আজি বিজেপিলৈ তেওঁলোকে সকলোৱে আজি বিপুল আদৰণি আজি যিটো জনজাতি মৰ্চাৰ জিলা জনজাতি মৰ্চাৰ যিটো চিমেণ্ট মিটিংখনত বিপুল আদৰণি মানুহক আমি শেষ কৰিব পৰা দেখি গতিকে আমি পুনৰাই 2021 আমি চৰকাৰ বনাম সেই গতিকে সেই কথাটোলৈ মই ৰাইজলৈ অনুৰোধ কৰিছোঁ জোনাই সমষ্টিৰ পৰা মই নেক্সট বিপুল ভোটত জিকি যাম আৰু মই দাবীদাৰ হিচাপত ফ্ৰেছ কেণ্ডিডেট হিচাপত সেয়ে কৈ মই ৰাইজৰ ওচৰত